নমস্কাৰ সত্ৰীয়া সংস্কৃতিৰ সৈতে লক্ষ্মী আৰু মিচিমি মহন্ত নামৰ এই চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নমস্কাৰ সত্ৰীয়া নৃত্যত ব্যৱহাৰ হোৱা ৬৪খন মাটি অখৰাৰ ভিতৰত পুৰুষ পাক আপোনালোকক শিকাবলৈ আহিছো আৰু একেলগে নাচিব আহিছো। আহকচোন একেলগে নাচো। নমস্কাৰ পুৰুষ পাক ধেৰ জেঠে নিতা খিৰ খিৰ তাথে নিতা ধেৰ জেঠে নিতা খিৰ খিৰ তাথে নিতা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ নমস্কাৰ পুৰুষ পাক ধেৰ জেঠে নিতা খিৰ খিৰ তাথে নিতা ধেৰ জেঠে নিতা খিৰ খিৰ তাথে নিতা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ নমস্কাৰ পুৰুষ পাক চকুৰ পোনত জলক মাৰি হাত পতাক হস্তলৈ সলনি কৰি ২ হাত মূৰৰ ওপৰৰে ঘূৰাই আনি সন্মুখত ৰাখিব আৰু লগতে গাটো এপাক ঘূৰাব। বাজানা ধেৰ জেঠে নিতা খিৰ খিৰ তাথে নিতা ধেৰ জেঠে নিতা খিৰ খিৰ তাথে নিতা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ বাজানা ধেৰ জেঠে নিতা খিৰ তাথে নিতা ধেৰ জেঠে নিতা খিৰ তাথে নিতা ১ ২ ৩ ৪ ৫ ৬ ৭ আপোনালোকক শিকাওঁতে যদি অজানিতে কিবা ৰৈ গৈছে বা আপোনালোকৰ যদি কিবা শিকিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে আমাৰ এই চেনেলটোৰ কমেণ্ট বক্সত জনাই দিব। আমি আপোনালোকক ধুনীয়াকৈ শিকাই আৰু বুজাই দিব পাৰিম। এনেকৈ নিয়াৰিকৈ শিকি থাকিবলৈ আমাৰ চেনেলটোক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু আজি আপোনালোকক শিকাই আমাৰ খুব ভাল লাগিল। আপোনালোক যদি অলপ হ'লেও উপকৃত হয় আমাৰ কষ্ট সাৰ্থক হোৱা যেন লাগিব। ধন্যবাদ। এপিছ'ডত লগ পোৱাৰ আশাৰে আপোনালোক সুস্থ থাকক, আনন্দত থাকক আৰু হাঁহি থাকক। ধন্যবাদ।